স্বৰ্গৰাজ ৱেলকাম টু মাই ইউটিউব চেনেল প্ৰজ্ঞান বৰা। মানে ইমানেই ৰ'দ পৰিছে যে এইকেইদিন মানে ভিডিঅ' দিব পৰা নাই, তাৰ বাবে অকণ বেয়া পাই আছে, যদি বেয়া নাপাব। আকৌ আজিৰ পৰা ভিডিঅ' দিয়া হ'ব। আজি মানে আগষ্টৰ 1 তাৰিখ, আজি স্কুল খুলিলে, খালী মই নাই যোৱা, এইবোৰ নাযাওঁ। মইতো আপোনালোকে গম পায়ে আৰু মই এনেও এইটো মহাবলী এইফালে এইটো মহাবলীক মানে পাত চাত খাব লাগে, তাক মানে সেইকাৰণে মোৰ ওচৰত ৰখি আছে, তাক বাঁহ পাত খুৱাই আছোঁ। 1 তাৰিখ হ'ল যিহেতু মইতো নাযাওঁ, মই মানে সোমবাৰ মানৰ পৰা যাম আৰু কলেজ। আৰু মানে আপোনালোকক এতিয়া এই ভিডিঅ'টো মানে অকল ঘৰচীয়া ব্লগ পাব, মানে যিবোৰ মানে অকল ঘৰত যি টি কৰি থাকোঁ সেইবোৰকে আপোনালোকক দেখুৱাম। বেলেগৰ নিচিনা বেলেগ ইউটিউবাৰ নিচিনা এইবোৰ দেশ বিদেশ ঘূৰি ফুৰা এইবোৰ যি টি সেইবোৰ মই খোৱা খাদ্য সেইবোৰ দেখুৱাই নাথাকোঁ। মানে এইবোৰ মানে পইচা নাই সেইবোৰ ঘূৰি ফুৰিবলৈ, এইবোৰকে ঘৰচীয়া ব্লগ মানে এইটোৱে কাৰণ মই ঘৰতে থাকোঁ আৰু যি টি কৰোঁ সেইবোৰকে দেখুৱাম। মাছ চাছ ধৰিম সেইবোৰ দেখুৱাম। এতিয়া মই এইটো মহাবলীক অকণমান ঘাঁহ চাহ মানে খুৱাম আৰু এতিয়া এইবোৰ বাঁহ পাত কেইখিলামানকে খুৱাওঁ, তাকে মানে আপোনালোকক দেখুৱাওঁ। আৰু লগতে আজি মাছ ধৰা হ'ব, আপোনালোকে চিকাৰটো চাবলৈ আপোনালোকে অকণমান অপেক্ষা কৰি থাকক, তাৰপিছত চিকাৰটো হ'ব। ব'লক এতিয়া ইয়াক 2 কিলোমান বাঁহ পাত খুৱাই লওঁ। বাঁহ পাত ইয়াক মানে বাঁহ পাত খুৱাই আছোঁ। মানে এতিয়া ৰোৱা ছিজন পূৰা মানে এইবোৰ ৰুই থৈছে, সেইবুলি কিন্তু ধান খাব নাযায়, এইটো ভাল গৰু। বেলেগৰ গৰু নিচিনাকৈ এইবোৰ লোকৰ ৰোৱা চোৱা খাব নাযায়। আমাৰতো অকল মূৰ চলাইহে অকল বাঁহ পাত খায় আৰু ঘৰলৈ যায়গৈ। এনেকুৱা বাৰু ভাল গৰু ক'ৰবাত আছে, আপোনালোকেতো ইয়াক চিনি পায়, এইটো হৈছে মহাবলী। আপোনালোকক আকৌ এবাৰ চিনাকি কৰি দিছোঁ, এইটো হৈছে মহাবলী, যাক মই গিৰভাৱে দি থৈছোঁ। আপোনালোকে দেখিছেনে কিমান ডাঙৰ হৈ গ'ল। এতিয়া মহাবলী এইটো ডাঙৰ হৈ গ'ল। ইয়াক হাল বাবলৈ শিকাইছিলোঁ মই, তাৰপিছত 2 দিনমান শিকালোঁ, তাৰপিছত আমনি লাগিলে নগ'লোঁ আৰু। এতিয়া বাঁহ পাত খুৱাই ঘৰতে ডাঙৰ কৰি আছোঁ। আপোনালোকক এতিয়াও গিৰভাৱে দি থোৱা আছে। আপোনালোকে কমেণ্ট চমেণ্ট নকৰে, ভিডিঅ' চিডিঅ' লাইক চাইক নকৰে, কাৰণটো কি বাৰু? অকণমান লাইক শ্বেয়াৰ কৰিব, তেতিয়া মনটো ভাল লাগে। এতিয়া বাঁহ পাতকেইখন খুৱাই হৈ গ'ল। আপোনালোকক এতিয়া ডাইৰেক্ট মাছৰ চিকাৰৰ ভিডিঅ'টোকে দেখুৱাওঁ, ব'লক এতিয়া মাছ ধৰোঁগৈ। ইয়াক মানে একদম খুৱাই বোৱা হৈ গ'ল। এতিয়া অকণমান আলিলৈ লৈ গৈছোঁ, মানে ইয়াক আলিত মানে অকণমান শুই থাকোঁগৈ। আজিকালিতো গাড়ী মটৰৰ কাৰণে অকণমান মানে স্পীড ব্ৰেকাৰ মানে কি আমাৰ গাঁৱলীয়া অঞ্চলত অকল গৰুকেইটাই থাকে, বেলেগ স্পীড ব্ৰেকাৰটো নাথাকে। সেইকাৰণে গৰুকেইটা আলিলৈ মই পঠিয়াই দিছোঁ। আমাৰ নিচিনাবোৰেতো পঠিয়াব লাগিব, নহ'লে স্পীড ব্ৰেকাৰ বৰ লিমিট হৈ যায়, মানে গাড়ী চাড়ীবোৰ বৰ স্পীডত যায়। স্পীড ব্ৰেকাৰকেইটা পঠিয়াই দিছোঁ। এইটো স্পীড ব্ৰেকাৰ এটা আমাৰ মানে 6টা 7টামান আছে স্পীড ব্ৰেকাৰ। ঢেৰ আছে আমাৰ ইয়াত, আমাৰ গোটেই গাঁওখনত 50-60টামান আছে স্পীড ব্ৰেকাৰ। এইকেইটাই আমাৰ ঘৰ। স্বৰ্গৰাজ এতিয়াতো মধুৰি ছিজন, মধুৰি এটাকে খাবলৈ আহিছোঁ। এইটো পূৰা মধুৰি এইবোৰ লাগি আছে গছত, আপোনালোকে দেখুৱাবলৈ। মধুৰিটো আপোনালোকে খাবলৈ আৰম্ভ কৰিলে নে? চাওক, এইবোৰ গছত লোমা লাগি আছে, এইবোৰ গছত ঢেৰ লাগি আছে এভেইলেবল। মই এতিয়া মধুৰি এটাকে খাওঁ। এইটো এটা সৈন্য আহি গ'ল খাবলৈ। মধুৰি মাৰি পাত আন, সেই ডাৰিংবাত আন, পাৰিব লাগে যদি যা আন। এইটো চাওক মধুৰি পূৰা একদম খোৱা হ'ব। এইটো মধুৰিটো অকণমান খাই লওঁ, আৰু ইয়ালৈ এটা পাৰি দিওঁ। গোটেই গা বল দি লৰাইছে, কিন্তু হ'ব পৰা নাই। স্বৰ্গৰাজ মই মানে চব সঁচা দেখুৱাই দিওঁ। চাওক, এইজনী আমাৰ গৰুজনী আহিলে ধান খাবলৈ আহি গ'ল। মই এতিয়া খেদি নিবলৈ আহিছোঁ। লোকৰ মানুহ হ'লে এইবোৰ নেদেখুৱাই, কিন্তু মই দেখুৱাই দিওঁ। সেইটো হৈছে কিমান দেখিছে নাই? মই চব দেখুৱাই দিওঁ, মানে ভাল বেয়া চব দেখুৱাই দিওঁ। ব'ল এইজনী আমাৰ গৰুৱে হয়, কিন্তু বেলেগৰ হোৱালে কৰিলেতো বেলেগৰ গৰুৱে ধান খাইছে বুলি কৈ দিছোঁ। এইটো আমাৰ গৰুৱে হয়, দেখুৱাই দিছোঁ। খাইছিলে বেছি খোৱা নাই, নাই খোৱা নাই, অকণমান খাবলৈ আহিছিলে। মই খেদিলোহি, দেখিলোহি। স্বৰ্গৰাজ চিকাৰ আৰম্ভ কৰি দিওঁ। চিকাৰ ভিডিঅ' বনাম বুলি কৈছিলোঁ, চিকাৰ আৰম্ভ কৰি দিওঁ। এখন জাল লৈ আহিছোঁ, ব'লক। এতিয়া ট্ৰেক্টৰ হাল বাব, ট্ৰেক্টৰ পকাত মানে মাছটো ধৰে, এতিয়া কি মজা লাগে সেইটোকে ধৰিমগৈ এতিয়া, ব'লক। আপোনালোকক এতিয়া মই চিকাৰটো একদম দেখুৱাই দিওঁ। মাছ মানে চিকাৰ বুলি কওঁ যে, আপোনালোকে সেইটো গম পায়। চিকাৰটো এইটো মোৰ ভাগৰ সেইটো ক'ড লেংগুৱেজ, সেইটো মানে আপোনালোকে গম পায় আৰু কেনেকুৱা খাতৰা মানুহ, খাতৰা ব্লগ হ'ব। এতিয়া ব'লক চাই থাকগৈ। ট্ৰেক্টৰ আহি আছে, বাবলৈ মাটি 3ডৰা আছে, সেইটোতে মাছ ওলাব। তাৰপৰা বেছি নোলায়, 4-5জনীকৈ ওলাব। প্ৰতিটো মানুহলৈ খাব পাৰিব, সিমানেই ওলায়। আপোনালোকক দেখুৱাম, ব'লক। ভাইলো মাছ ধৰিবলৈ আহি গ'লোঁ। মাছটো ওলাইছেনে আপোনালোকে দেখুৱাওঁ এতিয়া। এইকেইটা চিকাৰীয়ে মাছ মাৰি আছে, জাল মাৰি আছে পূৰা। ট্ৰেক্টৰ চাউণ্ড আপোনালোকে মাতটো শুনিছেনে নুশুনে নাজানো। মই এতিয়া মাছটো ধৰা আৰম্ভ কৰিম আৰু আপোনালোকে দেখুৱাম। একেবাৰে শেষতে চাব মাছ কি পাইছোঁ দেই। আপোনালোকক এতিয়া দেখুৱাম ট্ৰেক্টৰৰ পকাত যে মাছটো ধৰে, কি চালিয়া লাগে নহয় জানো। ব'লক এতিয়া ধৰা আৰম্ভ কৰি দিছোঁ। মাছ এজনীও দেখাই নাই, এনেই আপোনালোকৰ ভিডিঅ' বনাই সেইজনী এজনী ভাইলো নাই, ধৰিব নোৱাৰিলোঁ, পলালে কেলা। ধৰিম বাৰু, আপোনালোকে দেখুৱাম। মাছ এনেও পামেই, মই বাৰু চিকাৰী 1 নম্বৰ আছোঁ, এনেও পামেই। মাছটো ওলোৱা নাই ইমান। এইবোৰ আমাৰ মানে মাছটো আজিকালি চিকাৰী সম্প্ৰদায়বোৰ বেছি হৈ গ'ল, মানুহ ধেৰ হৈ গ'ল, মাছটো নাইকিয়া হৈ গ'ল। ময়ো মানে চিকাৰী এটাই, সেইকাৰণে মাছটো নাইকিয়া হৈ গ'ল আৰু। মাছ চাছ নাই, এনেই ট্ৰেক্টৰৰ পকাত ঘূৰি ফুৰা হৈছে। সেয়া পৰা ট্ৰেক্টৰ হাল বাই আছে, চক মাছেই দেখা নাই। এনেই আহিলোঁ মাছ ধৰিম বুলি, জিল চিল লৈ আহিলোঁ, জাল চাল লৈ আহিলোঁ, মাছ চাছ নাই। পাম, আপোনালোকে সেইবোৰ টেনশ্যন নল'ব। মাছ দেখুৱাম আপোনালোকক, মাছ পাম। এজনী ওলাইছে ভাইটো।
এজনী পালোঁ চ এজনী দনিকণা পুঠি মাছ নাই দনিকণা এজনী পাইছোঁ তাকে ধৰি খাম কেলা পুৰি খাম ভাই পূৰা একদম ফুল এনজয় হ'ব দনিকণা এজনীকে এজনী দনিকণাকে পূৰা মাছ ধৰা খাব হৈছে মাছ চাছ নাই এনেই ধৰিছোঁ ভালকৈ দেখুৱাম চিকাৰ এদিন হ'লেও এদিন সফল হ'ব আপোনালোকে ভিডিঅ'বোৰ চাই দিব চিকাৰৰ ভিডিঅ'বোৰ মাছ দিনো পাম এদিন হ'লেও এদিন পাম আপোনালোকে এতিয়া অকণমান আৰু এডৰা একেটা মাটিত ধৰা দেখাম এতিয়া মাছ ইমান নোলালে আপোনালোকে এইডৰা মাটিত মানে এজনীয়ে তিনিটা পাব তিনিজনী পাম হয় আপোনালোকে পূৰা মাছটো ধৰি খাম আপোনালোকে মাছটো শুনিছেনে সেইটো ক'ব বাই বাই